এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ই ৰাতিপুৱা ওলাই গ'ল আৰু মই মোৰ কৰণীয় কামখিনি ঘৰ চৰ চফা কৰা সেইখিনি কৰিলোঁ। এতিয়া মই তাৰপিছত মই হেৰি কৰিলোঁ, মই কিবা এটা গান বনালোঁ। তাৰমানে সেইখিনি বনোৱাৰ পিছত গানখিনি বনোৱাৰ পিছত এতিয়া অকণমান শুকান কাপোৰ জাপিবলগীয়া আছে, সেইখিনি জাপিম আৰু গা পা ধুই কিচেনত সোমাম আৰু সেইখিনি আৰু এতিয়ালৈকে কাম আছে। তো মই ব্লগটো আৰম্ভ কৰিছোঁহে আৰু আপোনালোকে চাই থাকিব। এতিয়া আপোনালোকৰ লগত কথা পাতি পাতি মই কাপোৰখিনি জাপিম। দুদিন হ'ল আমি ইয়াত আহি পোৱা, ঘৰত গৈছিলোঁ। তাৰমানে প্ৰত্যেকবাৰে আমি অনুষ্ঠানবিলাক সামৰাৰ পিছত প্ৰত্যেকবাৰে তাৰমানে আমি প্লেনিং কৰোঁ যে আমি পিকনিক খাম, কিন্তু প্ৰত্যেকবাৰে সেই খালি প্লেনিংহে কৰা হয়, কিন্তু আমাৰ পিকনিকটো হৈ নুঠেগৈ। কিন্তু লাকিলি এবাৰ কিবাকৈ হৈ গ'ল আৰু বহুত বেছি ভাল লাগিলে। চবেই আহিছিলে নিজৰ নিজৰ ফেমিলিবিলাক লৈ পেলাই, তো আমিও একেলগে এসাঁজ খাইছোঁ, বৰ ভাল লাগিলে। কিন্তু এই যে ঘৰত গ'লে বা ক'ৰবালৈ গ'লে কিমান কাপোৰ ওলাই ভাবকচোন। আহি পাওঁতে যিবিলাক কাপোৰ পিন্ধি আহিছোঁ সেইবিলাক ধুব লগাত পৰিছে, তাৰপিছত তাতো মানে কিবা কিবি পিন্ধিছিলোঁ সেইবিলাক আহি পেলাই মানে ঢেৰ কাম আৰু মানে। তো কাপোৰ ধোৱাৰ এটা মানে পাল পৰি যায় আৰু মানে কাপোৰখিনি। আৰু মই এনেও কাপোৰ ধুই কাপোৰ পিন্ধিব ভাল লাগে, কাপোৰ ধোৱাটো বেয়া নহয়। সেইটো কাৰণে কাপোৰখিনি হেৰি কৰিছিলোঁ আৰু এতিয়া আপোনালোকৰ লগত কথা পাতি পাতি এইখিনি জাপি আছোঁ। আৰু অনুভৱেই হোৱা নাই আচলতে, কাৰণ কথা নপতাকৈ অকলে অকলে যেতিয়া কাম কৰা হয় তেতিয়া এনেকুৱা লাগে যে বহুত কাম কৰিলোঁ, অকল কামেই কৰি আছোঁ, কিন্তু কোনোবা এজন কথা পতা লগ থাকিলে অনুভৱ নহয়। সেইটো কাৰণে আপোনালোকৰ লগত কথা পাতি পাতি মই এনেধৰণে কাপোৰখিনি ভাঁজ কৰি লৈছোঁ। আৰু ইয়াৰ পিছত মই গা পা ধুই কিচেনলৈ সোমাম। এই আৰু জীৱন। ঠিক আছে, কাপোৰখিনি জাপা হৈ গ'ল। এতিয়া মই এইখিনিৰ আলনাত ৰাখি থৈ দিম ভাগে ভাগে, আৰু পিছত আপোনালোকক লগ পাম। এতিয়া দুপৰীয়াৰ সময় আৰু মই ভাত বনাম। আৰু ই কলেজৰ পৰা আজি আহিলে আৰু আহোঁতে চিকেন লৈ আনিলে। তো মই গোটেইখিনি বস্তু হেৰি কৰি মেলি আলুৰ বাকলি চাকলি গুচাই মেলি মই খুব ধুনীয়াকৈ এটা ধুই মেলি লৈ আনিলোঁ ডাইনিঙত। আৰু এতিয়া মই এইখিনি কাটি ল'ম আৰু তাৰপিছতে বনাম। আজি মই বনোৱা চিকেন আপোনালোকক দেখুৱাম। চিকেন বনালে বিলাহীটো দিওঁৱেই, কাৰণ বিলাহী খাই মোৰ বহুত বেছি ভাল লাগে আৰু কালাৰটোও বহুত ধুনীয়া হয়। সেইটো কাৰণে যদি থাকে আৰু চিকেন বনালে মই পৰাপক্ষত বিলাহীটো দিওঁৱেই আৰু। বিলাহীখিনি এনেধৰণে সৰু সৰুকৈ কাটি দিছোঁ। পিঁয়াজখিনি কাটি লৈছোঁ, আদা নহৰু বিলাহী আলু আৰু জলকীয়াটো দিব লাগিব বাৰু। এতিয়া মই এইখিনি পিচি ল'ম। চিকেন বনালে মই আলুখিনি ফ্ৰাই কৰি লওঁ, আৰু সেইটো কাৰণে এতিয়া আলুখিনি ফ্ৰাই কৰি লওঁ। এইখিনি দি ল'ম গৰম মছলাখিনি।
পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ আৰু মায়ে কৈছিলে আৰু ইয়াকো মই তেনেকৈ দেখিছোঁ বনোৱা বহুত বেছি এক্সপাৰ্ট নহয় কিন্তু যেতিয়া বনায় অলপ অলপ জুই দি পেলাই বনায় আৰু বহুত টেষ্টি হয় খাবলৈ আৰু সেইটো কাৰণে ময়ো এতিয়া অলপ অলপ জুই দি পেলাই বনাবলৈ চেষ্টা কৰোঁ স্পেচিয়েলি মাংসটো তো সেই অকণ জুই দি পেলাই মই এতিয়া বনাই আছোঁ চিকেনৰ লগত খাবৰ কাৰণে স্পেচিয়েলি জহা চাউল সেইটো বনাম সেইটোৰে ভাত বনাম আৰু মই চাউলখিনি অকণমান তিয়াই থৈছিলোঁ এতিয়া ভালকৈ ধুই লৈ ভাতটো বহাই দিম খুব ধুনীয়াকৈ সিজি আছে আৰু ভাতটো বহাই দিম এফালে ভাত আৰু এফালে চিকেন মৰি থাকিব আমাৰ সাধাৰণতে যদি আমাৰ মাংস থাকে তেতিয়াহ'লে আৰু মই যিহেতু ছাগলী মাংস নাখাওঁ বেছিভাগ আমাৰ চিকেনেই থাকে তো যেতিয়া মাংস থাকে তেতিয়া বেলেগ চব্জি আৰু দৰকাৰেই নহয় কাৰণ দৰকাৰ নহয় আৰু এই চব্জি খাই ইমান বেলেগ শাক চাক খাই ভাল নাপায় তো মাংস থাকিলে সেইটো দিয়ে হৈ যায় আমাৰ নিচিনা আৰু কোনোবা আছে নেকি জনাবচোন কমেণ্টত আৰু এতিয়া মই আদা নহৰু পেষ্ট এইখিনি দিম আৰু পেকেট জিৰা সেইটো দি দিম একেলগে মিক্স কৰি লৈছোঁ আদা নহৰুৰ মিশ্ৰণখিনিৰ লগত তাৰপিছত একেলগে দি দিম ভালকৈ ভাজি ল'ম আৰু তাৰপিছত ভাজি দিম আপোনালোকৰ চাটনি খাই কোনে কোনে ভাল পায় জনাবচোন আৰু আজি মাংসৰ লগত অকণমান চাটনি বনাম আৰু আজি তিলৰ চাটনি বনাম আৰু আদা নহৰু তিল জলকীয়া এনেকৈ চাটনি বনাম আৰু ভাতটো মোৰ হৈ গৈছে আদা নহৰুখিনি ভাত খাইছে আৰু এতিয়া মই বিলাহী দিম আৰু এয়া মই দি লৈছোঁ তিল আদা নহৰু আৰু কণ জলকীয়া দুটামান সেইখিনিতে মই টেষ্ট কৰি লওঁ মাংসখিনি পূৰা ফ্ৰাই হৈ গৈছে আৰু এতিয়া পানী দিব পৰা হৈ গৈছে আৰু এতিয়া মই পানী দি দিম পানীখিনি দিয়া হ'ল আৰু এতিয়া উতলিব লাগিব তাৰপিছত নমাই থ'ম আৰু একেবাৰে শেষত আপোনালোকে দেখোন
আৰু এতিয়া খোৱা মানুহজনে খাই আছে, ময়ো খাম। এতিয়া কোৱা কেনেকুৱা বনাইছোঁ? সঁচানে? একদম তুমি বিচৰা ধৰণে হৈছেনে? আৰু এতিয়া ময়ো খাব বহিছোঁ। আৰু এইফালে টিভিত চলি আছে তাৰক মেহতা কা উল্টা চশমা, এইখন সদায় লাগি থাকে। আৰু এইখন টিভি চাই চাই, চিৰিয়েলখন চাই চাই ভাত খাম। আৰু অকণমান ময়ো টেষ্ট কৰি চাইছোঁ আৰু আপোনালোকক জনাই আছোঁ। ই খাইটো ভাল পোৱা বুলি ক'লে, এতিয়া মই অকণমান খাই পেলাই কেনেকুৱা হৈছেনো, কেনেকুৱা বনাইছোঁ আপোনালোকক জনাই আছোঁ। সঁচাকৈ বহুত ভাল হৈছে, একদম চিম্পল হৈছে ন? চিম্পল হৈছে বাট বহুত টেষ্টি হৈছে। তো এতিয়া আৰু কথা নাপাতোঁ, খাই লৈছোঁ। ফ্ৰেণ্ডছ, কালি যিহেতু ভিডিঅ'টো সামৰা নহ'ল, সেইটো কাৰণে আজি ৰাতিপুৱাই মই ভিডিঅ'টো সামৰিব ওলাইছোঁ। মুখ হাত ধুই ব্ৰেকফাষ্ট কৰি মেলি আজৰি এতিয়া। তো এইখিনি সময়ত মই ভাবিলোঁ ভিডিঅ'টো সামৰি দিওঁ, বনাওঁ। আৰু কালি সঁচাকৈ বহুত বেছি ভাল লাগিছিলে চিকেনটো খাই পেলাই। বহুত হেভি হোৱা নাছিলে, কাৰণ মই বহুত বেছি মছলা চছলা দি বনোৱা নাছিলোঁ, একদম চিম্পলকৈ বনাইছিলোঁ। আৰু খাবলৈ সঁচাকৈ বহুত ভাল লাগিছিলে। আৰু নিজে বনাইছোঁ যেতিয়া মানে খাইতো বিৰাট ভাল লাগিছে। যিয়েই নহওক, আপোনালোক সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো যে ইমান ধৈৰ্য ধৰি আপোনালোকে চালে, ইমানকণ যে সময় দিলে, তাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ বিদায় লৈছোঁ আৰু।